हेलो माय डियर फ्रेंड्स आज मैं आपलोक एने एटा खबर দিব বিচাৰিছো যেটো খবৰ শুনিয়ে আপোনাৰ মনটো আনন্দিত হ'ব হয় আপোনালোকে থাম্বনেল দেখিয়ে নিশ্চয় বুজি পাইছে আন্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহিম কৰোনা ভাইৰাছৰ ফলত মৃত্যু হৈছে সোশ্যাল মিডিয়াত এই খবৰটো যথেষ্ট পৰিমাণে ভাইৰাল হৈ পৰিছে এতিয়া খবৰটো কিমান সত্য এই ভিডিঅ'টোত আলোচনা কৰিম মৰমৰ প্ৰিয় বন্ধু বান্ধৱীসকল যদি আপোনালোকক ভিডিঅ' চাই ভাল লাগে লাইক কৰি দিব আৰু এই চেনেলটোত আপুনি নতুন তেন্তে চেনেলটো সাবস্ক্রাইব কৰি দিব এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰো ভাৰতীয় খুফিয়া এজেন্সিৰ ৰিপৰ্টৰ মতে পাকিস্তানত লুকাই থকা ভাৰতৰ মোষ্ট ওয়ান্টেড ডন দাউদ ইব্ৰাহিম কৰোনা ভাইৰাছৰ ফলত মৃত্যুমুখত পৰিছে কিন্তু এতিয়ালৈকে ইয়াৰ আধিকাৰিক পুষ্টি হোৱা নাই তথাপিও সোশ্যাল মিডিয়াত এনেকুৱা খবৰ ভাইৰেল হৈ আছে যে দাউদ ইব্ৰাহিমৰ মৃত্যু কৰোনা ভাইৰাছৰ ফলত হৈছে 1993 মুম্বাইত হোৱা বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড দাউদ ইব্ৰাহিম আছিল এই ঘটনাত 350 লোক নিহত আৰু 1200ৰো অধিক লোক আহত হৈছিল 2003 চনত ভাৰত আৰু আমেৰিকাই মিলি দাউদক গ্লোবেল টেৰৰিষ্ট হিচাপে ঘোষণা কৰিছিল এতিয়া আপোনালোকে টাইটেল আৰু থাম্বনেল দেখি ভিডিঅ'টো চাই আছে আপোনালোকক জনাই দিওঁ যে দাউদ ইব্ৰাহিম আৰু তেওঁৰ পত্নী কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ বৰ্তমান হস্পিটেলত ভৰ্তি হৈ আছে কিন্তু এই সকলো তথ্য মানি ল'বলৈ অস্বীকাৰ কৰে দাউদ ইব্ৰাহিমৰ ভাতৃ অনিছ ইব্ৰাহিমৰ মতে তেওঁ ভাতৃ সপৰিয়ালে সম্পূৰ্ণ সুস্থ অৱস্থাত আছে উল্লেখযোগ্য যে অনিছ ইব্ৰাহিম এতিয়া জ্যেষ্ঠ ভাতৃ দাউদৰ ডি কোম্পানী পৰিচালনা কৰে ডিয়াৰ ফ্ৰেন্ডছ যদি আপোনালোকক এই ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ জয় আই অসম